নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল সৰ্বেশ্বৰ আসামলৈ আপোনালোকক স্বাগতম জনাইছো মই এই চেনেলত মই নিজৰ অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু যদি আপোনালোকে উপকৃত হ'ব বুলি ভাবে আৰু সহায়ক হ'ব বুলি ভাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আজি আমি আলোচনা কৰিম প্ৰিপজিশনৰ ওপৰত আজি আমি আলোচনা কৰিম ফিক্স প্ৰিপজিশনৰ ওপৰত প্ৰিপজিশন আমাৰ সিলেবাছত আছে গতিকে আমি প্ৰিপজিশন অতি গুৰুত্বপূৰ্ণ কিছুমান ফিক্স প্ৰিপজিশন আছে কিছুমান ফিক্স ৱৰ্ডৰ লগতহে ফিক্স প্ৰিপজিশনটো বহে গতিকে আপোনালোকে যিমান পাৰ প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে আয়ত্ত কৰিবলৈ সক্ষম হ'ব গতিকে আমি প্ৰথম সেন্টেন্সটো হৈছে আমাৰ সি হেজ গ্ৰেট এফেকশন কি হ'ব এইটো ফৰ মি হ'বনে ইন মি হ'বনে উইথ মি হ'বনে টু মি হ'ব এটা আপোনালোকে গম পাব লাগিব যে কি এফেকশন যেটো আই হেখত যেটো কি আমাৰ টি আই অ এন আছে এটা আমাৰ এনেকুৱা ৱৰ্ডবোৰ কি হয় আমাৰ কি হয় নাউন হয় সদায় নাউন হয় আৰু যদি এফেকশন মানে কি সি হেজ গ্ৰেট এফেকশন মানে মোৰ প্ৰতি কিবা এটা ভাল ধাৰণা বা আকৰ্ষণ এটা আছে বুলি কৈছে ইয়াত বুজাব বিচাৰিছে গতিকে ইয়াতে আমাৰ ফিক্স প্ৰিপজিশনটো ইয়াত বহিব ফৰ বহিব ইয়াত শুদ্ধ উত্তৰটো বহিব ফৰ বহিব ইয়াত ফৰ বহিব যেহেতু সি হেজ গ্ৰেট এফেকশন ফৰ মি সদায় এই এফেকশনৰ এইটো এই নাউনটোৰ পিছত কি হয় সদায় ফৰ বহে আপোনালোকে মনত ৰাখিব যদি এইটো ৱৰ্ডটো যদি এফেকশনেট হলে হয় তেতিয়া টু বহিলে হয় যদি এফেকশনেট মানে এডজেক্টিভ হলে হয় তেতিয়া টু বহিলে হয় কিন্তু ইয়াত কি হৈ আছে এফেকশন আছে এটা নাউন হেখত যদি টি আই অ এন থাকে এইটো সদায় এনেকুৱা ৱৰ্ডবোৰ সদায় নাউন হয় গতিকে ইহঁতৰ এফেকশনৰ পিছত কি বহিব ফৰ বহিব ইয়াত কি বহিব ফৰ বহিব গতিকে সি হেজ গ্ৰেট এফেকশন ফৰ মি হ'ব ইয়াৰ আনসাৰ ঠিক আছে নেক্সট দুই নম্বৰ আমাৰ সেন্টেন্সটো হৈছে কনক ইজ এন্ডোড ডেছ মেনি গ্ৰেট কোৱালিটিজ ইয়াত কি বুলি কৈছে এন্ডোড মানে কি আমাৰ এই এন্ডোড ৱৰ্ডটো কি বুজাইছে গিফটেড মানে গড গিফটেড মানে ভগৱান প্ৰদত্ত বুজাইছে গড গিফটেড মেনি গ্ৰেট কোৱালিটিজ মানে বিভিন্ন প্ৰতিভা গড গিফটেড বিভিন্ন প্ৰতিভা আছে বুলি কৈছে কনকৰ গতিকে ইয়াৰ পিছত কি বহিব ইন বহিবনে নে উইথ বহিবনে নে অফ বহিবনে বাই বহিব ইয়াত গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ ইয়াত সদায় উইথ বহিব যেটো নেকি গড গিফটেড এন্ডোড উইথ মেনি গ্ৰেট কোৱালিটিজ হ'ব ঠিক আছে গিফটেডৰ গড গিফটেড যিকোনো এনেকুৱা এন্ডোড বা গড গিফটেড উইথ কোৱালিটিজৰ কথা ক'লে কি আহিব সদায় উইথ আহিব ঠিক আছে মানুহজনৰ কোৱালিটিজৰ কথা কৈছে যেহেতু 3 নম্বৰ আমাৰ সেন্টেন্সটো হৈছে আমাৰ are you afraid ডেছ এক্সামছ বুলি দিছে এট হ'বনে ফ্ৰম হ'বনে নে অন হ'বনে অফ হ'ব ইয়াৰ আমাৰ ফিক্স যেটো নেকি প্ৰিপজিশন ইয়াত সদায় afraidৰ পিছত কি বহে আমাৰ সদায় আপোনালোকে afraid of যিকোনো হওক afraid of exams afraid of dark তেনেকৈ হলে afraidৰ পিছত কি বহে আমাৰ সদায় অফ বহে আপোনালোকে মনত ৰাখিব সদায় অফ বহে ঠিক আছে নেক্সট আমাৰ 4 নম্বৰটো চাম 4 নম্বৰটো দিয়া আছে he tried to open the tin dash a knife মানে কি he tried to open মানে টিনটো কি ড্ৰেগাৰেদি নাইফ দি ওপেন কৰিব চেষ্টা কৰিছে কিবা এটা বস্তু দি হৰঞ্জামেদি ওপেন কৰিব চেষ্টা কৰিছে যদি এনেকুৱা কিবা এটা হৰঞ্জামেদি কিবা এটা কৰা বুজায় তেতিয়া আমাৰ সদায় কি হ'ব এইটো আমাৰ কি হ'ব সদায় উইথ প্ৰিপজিশন আহিব কি আহিব উইথ প্ৰিপজিশন আহিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি he tried to open the tin with a knife হ'ব ঠিক আছে বাই নহব আপোনালোকে ভুল নকৰিব বাই নহব এটা উইথ হ'ব ঠিক আছে নেক্সট আমাৰ 5 নম্বৰটো সেন্টেন্সটো চাম আমি 5 নম্বৰ সেন্টেন্সত কি আছে মাই ফ্ৰেন্ড এন্ড আই অলৱেজ গো টু স্কুল ডেছ দা বাছ বুলি দিয়া আছে আপোনালোকে ইয়াত এটা ভুল কৰি দিয়ে কি হয় আমি বাই বাছ বুলি দি দিব পাৰে মন কৰিব বাই বাছ নহয় কিয় বাই বাছ নহয় কাৰণ ইয়াত এটা ডিটাৰমিনাৰ্স আহি গৈছে দা আহি গৈছে বাছৰ আগত যদি অকল বাছ থাকিলে হয় তেতিয়া বাই হ'ব পাৰিলে হয় কিন্তু ডিটাৰমিনাৰ্স দাৰ আগত কি হ'ব বাই নবহে গতিকে ইয়াত কি হ'ব অন হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অন মাই ফ্ৰেন্ড এণ্ড আই অলৱেজ গো টু স্কুল অন দা বাছ হ'ব দা থকাৰ কাৰণে অন হ'ব দা নাথাকিলে বাই হ'ব পাৰিলে হয় ঠিক আছে নেক্সট 6 নম্বৰ প্ৰশ্নটো চাম আমি 6 নম্বৰ প্ৰশ্নটো মানে 6 নম্বৰ সেন্টেন্সটো কি দিয়া আছে সি ইউ ডেছ মানডে মৰ্নিং দিয়া আছে তেতিয়া মৰ্নিং আমাৰ মৰ্নিং ইভিনিং এনেকুৱা আফটাৰনুন দিয়া থাকিলে কি হয় সদায় কি হয় আমাৰ ইন হয় ইন দা মৰ্নিং বা ইন আফটাৰনুন কিন্তু নাইটৰ আগত কি হয় আমাৰ এট দা নাইট হয় কিন্তু এট দা নাইট হয় আপোনালোকে গম পায় কিন্তু এইটো মৰ্নিং দিয়া আছে কিন্তু মৰ্নিঙৰ আগত আছে আমাৰ মানডে আছে গতিকে ইয়াত কি বহিব ইয়াত অন বহিব কাৰণ আমি ডে ওয়াইজ চাব লাগিব ডেৰ আগত সদায় কি বহে অন বহে আপোনালোকে মন কৰিব ডে আগত কি বহে অন বহে গতিকে ইয়াত অন হ'ব যদি ডে নাথাকিলে হয় ইন বহিব চান্স আছিল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি সি ইউ অন মানডে মৰ্নিং 7 নম্বৰ সেন্টেন্সটো চাম আমি 7 নম্বৰ সেন্টেন্সটোত কি দিয়া আছে হিজ অফিস ইজ ডেছ দা সেকেন্ড ফ্লোৰ অফ দা বিল্ডিং বুলি দিয়া আছে
সেকেন্ড ফ্লোৰ আছে যদি এনেকুৱা সেকেন্ড ফ্লোৰ বা ফাৰ্স্ট ফ্লোৰ বা গ্ৰাউণ্ড ফ্লোৰ হয় তেতিয়া কি হ'ব আমাৰ সদায় অন হ'ব কি হ'ব অন হ'ব আপোনালোকে বহুতে ভুল কৰিব পাৰে ইন হ'ব বুলি কিন্তু হ'ব কি অন হ'ব ঠিক আছে ইয়াত অন বহিব গতিকে হিজ অফিচ ইজ অন দা সেকেন্ড ফ্লোৰ অফ দা বিল্ডিং ফাৰ্স্ট ফ্লোৰ হ'লেও অনে হ'ব বা গ্ৰাউণ্ড ফ্লোৰ হ'লেও অনে হ'ব ঠিক আছে আমাৰ শেষৰ সেন্টেন্সটো হৈছে আৱাৰ কাণ্ট্ৰি কমিটেড ডেছ এ পলিচি অফ পিচফুল কো এক্সিষ্টেন্স বুলি দিয়া আছে আমাৰ মানে কমিটেড মানে কি এইটো আমাৰ কি পজিটিভ সেন্সত ব্যৱহাৰ হৈছে কমিটেড টু পজিটিভ সেন্সত ব্যৱহাৰ হৈছে আমাৰ আৰু নেগেটিভ সেন্সতো কমিটেড ব্যৱহাৰ হয় যেনেকৈ কমিটেড সুইচাইড কমিটেড ক্ৰাইম বুলি তেতিয়া আমাৰ কমিটেডৰ পিছত একো প্ৰিপজিশ্যনৰ দৰকাৰ নাই কিন্তু যদি এনেকৈ পজিটিভ সেন্সত ব্যৱহাৰ হয় তেতিয়া আমাৰ কি হ'ব কমিটেড ইয়াত প্ৰিপজিশ্যন বহিব আমাৰ টু বহি যাব ইয়াত কি বহিব টু বহি যাব যদি পজিটিভ সেন্সত কমিটেডটো ব্যৱহাৰ হয় ইয়াত পজিটিভ সেন্সত ব্যৱহাৰ হৈছে গতিকে টু বহিব আৰু যদি নেগেটিভ সেন্সত ব্যৱহাৰ হ'লে যেনে কমিটেড সুইচাইড কমিটেড ক্ৰাইম তেতিয়াহ'লে আমাৰ প্ৰিপজিশ্যনৰ দৰকাৰ নাছিলে ঠিক আছে এইখিনি আছিলে আগলৈ আপোনালোকক এনেকুৱাই ভাল ভিডিঅ' উপযোগী ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিলৈ সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আশা কৰিছোঁ আপোনালোকৰ কাৰণে উপযোগী হ'ব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ